যত্ন অকণ খেয়াল ৰাখিব লগা হয় চাগে মানে মই মানে কৰাৰ আপোনাৰ কাৰণটো চন্দা মাছটো এইটো কাৰণেই যে কাণপুৰত আপোনাৰ চেলিংটো হৈছে লোকেল মাৰ্কেটত নহয় এইটো হয় মই খাওঁ ধৰি লওক চন্দা মানে বিচাৰিব লগা নহয় এতিয়া ইয়াতে আমি লোকেল মাৰ্কেটতে দিওঁ বুলি ক'লেও আপুনি দিব পৰা যায় আৰু এই মাছটো মানে কি হয় আপোনাৰ হাফ কেজি ওপৰত যোৱাৰ লগে লগে চেলিং হয় আৰু কিছুমান মাছ আছে আপুনি ধৰক মানে 1.5 কেজি 2 কেজি তেনেকুৱা মানুহে হ'বৰ কাৰণে এইবিলাক কষ্ট বাচি পেলাই ল'লোঁ বাকী আপোনাৰ এতিয়া কৰি আছোঁ বৰ্তমানটো ভালেই দেখি আছোঁ আৰু কালচাৰটো একচুৱেলি মানে কি হয় আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে কৰাটো এই কি বুলি কয় তোমাৰ ধৰা তাত কি মাছ দিছা মইতো আপোনাৰ ইয়াত আছে পাংগাছ তাৰপিছত আপোনাৰ এইটোত আছে পাংগাছ তাৰপিছত এইটো তাত আছে আপোনাৰ চন্দা আৰু সিটোত অলপ কাৱৈ আছে আপুনি সোনকালে হাৰ্ভেষ্টিং কৰোঁ বুলি ক'লে কাৱৈটো কৰিব পাৰে কিন্তু আপোনাৰ কাৱৈটো মানে কি আপোনাৰ এনেকুৱা এতিয়া মাৰ্চত ধৰক সোমোৱা টাইমটো আহি আছে কাৱৈটো কাৰণ কাৱৈটো আপোনাৰ ডিচেম্বৰ বা ধৰক মানে ঠাণ্ডাত বেছি কাৰণ চিটটো আপোনাৰ সৰু হয় একেবাৰে টেম্পাৰেচাৰ কাৰণে মানে কি হয় আপোনাৰ কিছুমান ফাংগাল ইনফেকশ্যন কিছুমান তেনেকৈ হয় গতিকে এতিয়া কৰিবৰ কাৰণে ভালেই হৈছে কাৱৈটো কিমান থাকিব এনেকৈ ছমাহ এইটোতো আপোনাৰ ছমাহ থাকে ছমাহ ন ইয়াতোতো মেডিচাইজ আছে কাম এটা কৰ দানা অলপ ল এইখিনিতে দে তাৰপৰা উঠা সেইটো দানা খাবলৈ উঠাই উঠিছে নালাগে আৰু নে কষ্ট দিব নালাগে আজি নেক্সট লাইভত মই ওলাব লাগিব গম পাইছানে আজি মই বহুত ক্লিক কৰি আছে মানে তুমি অনাৰ পিছততো হস্পিটেল টেংক বুলি কয় মাছটো প্ৰথম অনাৰ পিছত ইয়াত ট্ৰিটমেণ্টটো কৰোঁ ট্ৰিটমেণ্ট কৰি পেলাইহে আমি মেইন টেংকত দিওঁ তেতিয়া মানে কি হয় আপোনাৰ কাৰণ কিয় এতিয়া ধৰক কোৰ হেচাৰীৰ পৰা আনিছোঁ বা সিহঁতে বা কেনেকৈ ৰাখিব পটককৈ যেতিয়া আপোনাৰ মানে আহি পেলাই ধৰক সিহঁতক ফ্ৰেছ পানী ৰাখিব মোৰ ধাৰণাটো তেনেকুৱাহে গ'ল 17টা মিছ কল নামালি নেকি কি বুলি কয় যে এইটো তাৰপিছত মই কৰিলে আকৌ হেৰি নহয় আৰু চোৱাচোন আৰু আহে নেকি এতিয়া ফোনবিলাক কৰিম তই যদি ফোন মাৰ নামডাল যে মস্তুকে মস্তুকে কিয় কাৰণে আছে নাহো বুলি কৈছ ডিউটি আছে বুলি কৈছোঁ তুমি নহয় ৰাজবংশীয়ে চলাইছে আপুনি ক'ব ৰাজবংশীহে আছিলে ৰাজবংশী দুটাই ল'ব লাগিব মেচিন আপুনি দুটাই ল'ব লাগিব আপুনি দুটা বহালেও সেই দুটাই ল'ব লাগিব মেচিনটো মানে কাৰণটো কিয় আপুনি মেচিনটো 24 ঘণ্টা আপুনি লগাই পেলাই ৰাখিব নোৱাৰে বা এটা কালচাৰ আপুনি সম্পূৰ্ণকৈ কৰিবগৈ নোৱাৰে পাৰা যায় কিন্তু ইনকেছ ধৰক আপোনাৰ মেচিনটো বেয়া হৈ বেকডিটি যদি কৰিব পৰা যায় এতিয়া মই যেনেকৈ মেচিন আপোনাৰ দুটা আছে মই আপোনাৰ 12 ঘণ্টা এটা মেচিন লগাওঁ আৰু 12 ঘণ্টা আপোনাৰ এটা মেচিন লগাওঁ তেতিয়া ধৰক মেচিনটো মানে হিট হ'বলৈ নাপায় কিন্তু আপুনি এটা মেচিনকৈ হ'লে ধৰক হিট হৈ যায় বা ইনকেছ যদি বেয়া হৈ যায় তেতিয়াহ'লে প্ৰব্লেম আহি যাব মাছটো ডাঙৰ হৈ অহাৰ লগে লগে তাক মানে অক্সিজেনটো বেছি প্ৰয়োজন হয় আৰু বিশেষকৈ কি হয় আপোনাৰ ইয়াত আমি আপোনাৰ মাছত যিমান অক্সিজেন লাগে তাক সিমানে অক্সিজেন লাগে তো গতিকে মানে কি হয় আপোনাৰ মাছে যিমানখিনি অক্সিজেন ধৰক মানে আধা ঘণ্টাও ধৰক আপুনি যদি কাৰেণ্টটো যদি অফ হৈ থাকে আধা ঘণ্টাৰ কাৰণে আপোনাৰ অক্সিজেন কিন্তু সিটো মানে ধৰক চলি থকাত পাই গ'ল কিন্তু আপোনাৰ কি হয় বেক্টেৰিয়াটোৰ কাৰণেও আপোনাৰ অক্সিজেনটো প্ৰয়োজন হয় আৰু সেই অক্সিজেনটো যদি বেক্টেৰিয়া টানি দিয়াৰ পিছত আপোনাৰ মাছৰ কাৰণে কমি যায়গৈ তো গতিকে আপুনি বেক্টেৰিয়াটোকো জীয়াই ৰাখিব হ'লে আপুনি মানে 24 ঘণ্টাই আপুনি কাৰেণ্টটো আৰু হেৰিটো তোমাৰ খোৱাটো প্ৰব্লেম কিছুমান আহি যায় আচ্ছা যিটো পাংকাছ মাছ সেইটোতো চাইজটো বহুত ডাঙৰ হৈ যায়গৈ স্বাস্থ্য 3 কেজি পৰ্যন্ত হৈ যায় তেনেকুৱা হয় কিন্তু আমাৰ ইয়াত সেইটো নহয় আমাৰ ইয়াত ধৰক হাৰ্ডলি আপুনি 1 কেজি 1.5 কেজি কৰিব পৰা যায় মাছটো ধৰাটো কিবা বৈজ্ঞানিক পদ্ধতি আছে নেকি ইয়াত মাছটো যে ইয়াৰ পৰা উঠাব যে
উঠাব হ'লে আপোনাৰ মানে কি নেট ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই মাছটোত মানে নেট ব্যৱহাৰ জাল এখিনি সোমাব সিহঁতে কিমান নাম লাগি আৰু হৈ যাব নহয় এইটো মই আজি ফাৰ্মাৰ দেই নব মই আজি ফাৰ্মাৰ